হেল্ল' বন্ধুসকল, মই বজিদুল হক আপোনালোকক সকলোকে পিএছ পোল্ট্ৰি ফাৰ্মলৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। এয়া হ'ল বন্ধুসকল, যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে মুৰ্গী পালন কৰিব বিচাৰি আছে তেনেহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো কণী উৎপাদন কৰিবলৈ হ'লে মুৰ্গীবিলাকক R2B ভেকচিন কৰিব লাগিব। কিয়নো আমাৰ নিজৰ হেচাৰী আছে আৰু আমাৰ পৰা বহুত দাদাই লৈ থাকে। পোৱালি লোৱাৰ পিছত এই R2B ভেকচিনটো তেখেতসকলে কৰিব নোৱাৰে। কিয়নো R2B ভেকচিনটো বেজী দিব লাগে, এই বেজীটো দিব নোৱাৰে। বেজীটো দিয়াৰ কাৰণ হ'ল, যদি বেজীটো আপোনালোকে দিয়ে তেনেহ'লে সেই মুৰ্গীবিলাকক R2B বেমাৰ কেতিয়াও নালাগিব, মানে ৰাণীক্ষেত যিটো বেমাৰ আছে এইটো কেতিয়াও নালাগিব। R2B ভেকচিনটো কেনেকৈ কৰিব? R2B ভেকচিনটো কৰাৰ নিয়ম হ'ল, প্ৰথমে যেতিয়া আপোনালোকে পোৱালি ল'ব, পোৱালিবিলাকৰ বয়স যেতিয়া 55 দিন হ'ব, 55 দিনৰ পৰা 60 দিন বয়সৰ ভিতৰত R2B ভেকচিনটো 0.5 ml মানে হাফ ml ভৰিৰ মাংসত বেজী দিব লাগে। আৰু সেই বেজীটোই বহুত দাদা দিব নোৱাৰে। তো আজি আমি আপোনালোকক প্ৰেক্টিকেলে দেখুৱাই দিম কেনেকৈ বেজী মুৰ্গীক দিব লাগে। তো আপোনালোকে ভিডিঅ'টো কটাকটি নকৰাকৈ সম্পূৰ্ণকৈ শেষলৈকে চাই ল'ব, তেনেহ'লে আপোনালোকে প্ৰেক্টিকেলে দেখিব পাৰিব। R2B ভেকচিনটো অতিকৈ গুৰুত্বপূৰ্ণ হয়, এইটো আপোনালোকে কৰিব। প্ৰথম কৰিব 2 মাহ বয়সত আৰু পুনৰাই 2 মাহ মূৰে এই ভেকচিনটো কৰি যাব, তেনেহ'লে আপোনালোকে 90% বেমাৰৰ পৰা মুক্ত থাকিব পাৰিব। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে আমি কেনেকৈ R2B ভেকচিনটো মিহলাই পিনে কেনেকৈ ব্যৱহাৰ কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো কটাকটি নকৰাকৈ শেষলৈকে চাই লওক। তেন্তে বলক বন্ধুসকল, আমি মূল বিষয়লৈ আলোচনা কৰোঁ। বন্ধুসকল, এইটো হ'ল R2B ভেকচিন। ইয়াত লিখা আছে R2B বুলি, আৰু ইয়াত ড'জ লেখা আছে 100 ড'জ, মানে 100টা মুৰ্গীক একেবাৰে কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে ভেকচিন দোকানৰ পৰা লৈ আহিব, তেতিয়া আপোনালোকে ডেটটো চাই লৈ আহিব। কিয়নো ডেট যদি আপোনালোকৰ নাথাকে তেনেহ'লে সেই ভেকচিনটো কৰাৰ পিছত মুৰ্গীৰ আৰু বেমাৰ ধৰিব। আৰু ভেকচিনটোৰ দাম ইয়াত লিখা আছে 37 টকা। এইটো আপোনালোকৰ ফ্ৰিজ খৰচ লৈ পিনে 50 টকা বা 60 টকা ল'ব। তো যিয়ে নহওক বন্ধুসকল, R2B বুলি যিটো ভেকচিন লিখা থাকিব সেই ভেকচিনটো আপোনালোকে লৈ আহিব। এটা ভেকচিন দি 100টা মুৰ্গীক কৰিব পাৰিব। কিয়নো 0.5 ml মানে হাফ ml এটা মুৰ্গীক কৰিব লাগে। তাৰপিছত ইয়াৰ লগত লাগিব চেলাইঞ্জৰ পানী। দেখিবলৈ পাইছে, এইটো 50 ml এটা চেলাইঞ্জৰ পানী। ইয়াত লিখা আছে R2B 100 ড'জ, 50 ml, যেহেতু হাফ ml কে কৰিব লাগিব, 50 ml দি আমি 100টা মুৰ্গীক একেলগে কৰিব পাৰিম। এইটোৰ দাম দুটা মিলি আমাৰ দাম লৈছে 60 টকা। এই 60 টকা দি আমি 100টা মুৰ্গীক ভেকচিন কৰিব পাৰিম। আৰু এই ভেকচিন দুটা মিহলোৱাৰ কাৰণে এনেকুৱা এটা সিৰিজ লাগিব। এই সিৰিজটো আমি আনিছো 5 ml। এটা 5 ml সিৰিজ আনিলে এটা ভেকচিন দুটা মিহলাই ল'ব পাৰিব। প্ৰথমে আমি সিৰিজটো খুলি ল'ম। তাৰপিছত এই ভেকচিনৰ যিটো ওপৰৰ মুখৰা আছে এইটো আমি খুলি ল'ব লাগিব। তাৰপিছত চেলাইঞ্জৰ যিটো ওপৰৰ মুখৰা আছে এইটো আমাক খুলি ল'ব লাগিব। এতিয়া আমি সিৰিজেদি চেলাইঞ্জৰ পানী অলপ উঠাই ল'ম। টু ml মান পানী উঠাই ল'লে হ'ল। পানীটো উঠাই লোৱাৰ পিছত ভেকচিনত আমি সোমাই দিব লাগিব। যাওক, পানী অট'মেটিক টানি ল'ব ভেকচিনটো। যদি ভেকচিনটো ভাল থাকে পানী অট'মেটিক টানি ল'লে তাৰপিছত আমি এইটো উঠাই ল'ম। উঠাই লোৱাৰ পিছত ভেকচিনটো ভালকে মিহলাই ল'ব লাগিব। দেখিবলৈ পাইছে, আমি ভালকে মিহলাই লৈ আছো। ভেকচিনটো ভালকে মিহলাই লোৱাৰ পিছত ভেকচিনৰ যিটো ওপৰৰ মুখৰা আছে এইটো খুলি ল'ব। খুলি লোৱাৰ পিছত এইটো ডাইৰেক্ট আপোনালোকে ইয়াত সোমাই দিব। যাওক, এনেকে সোমাই দিব।
ইয়াত আৰু একো নাই। সোমাই দিয়াৰ পিছত মুখুৰাটো মাৰি দিব। দিয়াৰ পিছত এইটো ভালকে মিহলাই ল'ব। ভেকচিন মিহলোৱা হৈ গ'ল। এতিয়া এই ভেকচিনটো ব্যৱহাৰ কৰাৰ কাৰণে যদি আপোনালোকৰ ফাৰ্মত 100টা মুৰ্গী আছে, 100টা মুৰ্গীৰ কাৰণে আপোনালোকে 5 ml 10টা সিৰিজ লৈ আহিব। এটা সিৰিজৰ দাম ল'ব 5 টকা। 10টা সিৰিজ এই কাৰণে লৈ আহিব, আমি দেখিবলৈ পাইছে লৈ আহিছো। 10টা সিৰিজ লৈ আহিলে আপোনালোকে এটা সিৰিজত যদি 5 ml কে ভেকচিন সোমাই লয়, তেনেহলে একেবাৰে 10টা মুৰ্গীক কৰিব পাৰিব। একবাৰ সোমাই ললে একেবাৰে 100টা মুৰ্গীক আপোনালোকে কৰিব পাৰিব। তো আমি আপোনালোকক দেখুৱাৰ কাৰণে এটা ভেকচিন সোমাই লওঁ। ভেকচিন আমি সোমাই লৈছো বন্ধুসকল, 5 ml দেখিবলৈ পাইছে। এতিয়া আমি মুৰ্গীক ব্যৱহাৰ কৰিম, কিয়নো বহুত দাদা আমাক কমেন্ট কৰি থাকে প্ৰেক্টিকেলে দেখুৱাব লাগে। তো R2B ভেকচিনটো যেহেতু ভৰিৰ মাংসত দিব লাগে, সেইকাৰণে প্ৰেক্টিকেল যদি আমি আপোনালোকক নেদেখাও তেনেহলে আপোনালোকে বুজি নাপাব। সেইকাৰণে আজি আমি আপোনালোকক প্ৰেক্টিকেলে দেখুৱাই দিম। বন্ধুসকল, এইটো হল আমি পালন কৰা RIR লেয়াৰ মুৰ্গী। এই মুৰ্গীটোক আজি আমি 0.5 ml ভৰিৰ মাংসত বেজি দিম। তো আপোনালোকে প্ৰেক্টিকেলে চাই লওক। প্ৰথমে এনেকে মুৰ্গীটো ধৰি ল'ব। ধৰি লোৱাৰ পিছত চাওক ভৰিৰ মাংস ওলাই ল'ব লাগিব। এনেকে ভৰিৰ মাংস ওলাই ল'ব লাগিব। দেখিবলৈ পাইছে? এনেকে ভৰিৰ মাংস ওলাই ল'ব। এইটো ভৰিৰ মাংস। এইটো হল ভৰি। চাওক বন্ধুসকল, আপোনালোকক মই দেখুৱাই আছো ক্লিয়াৰকে। এইটো ভৰি, এইটো ভৰিৰ মাংস। দেখিবলৈ পাইছে? এইটো ভৰিৰ মাংস। আৰু এইটো হল সিৰিজ। দেখিবলৈ পাইছে? সিৰিজৰ আপোনালোকে ইমানখিনি সোমাই দিলে হল। দেখিবলৈ পাইছে? ভালকে চাওক, ইমানখিনি সোমাই দিলে হল। তো ভৰিৰ মাংসত সোমাই দিব লাগিব। তো প্ৰথমে আমি ভৰিৰ মাংসত এনেকে সোমাই দিম। চাওক সোমাই দিছো। তাৰপিছত লাহেকে আমি 1/2 ml দিব লাগিব। ইয়াত 5 ml লিখা আছে। চাওক এই মিডিল সাইডত 1/2 ml। চাওক এই যে 4 আৰু 5ৰ মিডিলত আছে 1/2 ml। 1/2 ml হৈ গল। দেখিবলৈ পাইছে বন্ধুসকল? 4 আৰু 5ৰ মিডিলত 1/2 ml। এটা মুৰ্গীক ভেকচিন দিয়া হৈ গল। এইটো মুৰ্গী কমপ্লিট হল। ভেকচিন কৰাৰ পিছত আপোনালোকে মুৰ্গীটো বেলেগ সাইডত ৰাখিব, কিয়নো যিবিলাক মুৰ্গীক ভেকচিন কৰা নাই এইবিলাক মুৰ্গীক কমপ্লিট ভেকচিন কৰাৰ পিছতহে একেলগে ৰাখিব। তো যিয়ে নহওক বন্ধুসকল, এইটো আমি বেলেগ সাইডত ৰাখি দিওঁ। তাৰপিছত আৰু এটা আপোনালোকক মই দেখুৱাই আছো। এইফালে লৈ চাওক এইটো ভৰি। চাওক দেখিবলৈ পাইছে? এইটো ভৰি। এতিয়া ভৰিৰ মাংসটো আমি ওলাই ল'ম। ভৰিৰ মাংস চাওক, এই চাওক ভৰিৰ মাংস আমি ওলাই ললো। ভৰিৰ মাংস ওলাই লৈছো। দেখিবলৈ পাইছে? এইটো ভৰিৰ মাংস। চাওক ভৰিৰ মাংস। প্ৰথমে আমি এইটো ভেকচিনটো সোমাই দিম। চাওক মাংসত সোমাই দিলো। তাৰপিছত চাওক এই ভেকচিনটো আমি লাহেকে সোমাই দিম। চাওক 4ত গৈছে। প্ৰথমে 5ত আছিল, এতিয়া 4ত গল। 5ৰ পৰা 4ত, মানে ইয়াত 1 ml আছে। এতিয়া আমি 1/2 ml কে দুটা ভেকচিন দিয়া হৈ গল। আৰু আমি ইয়াত এইটো দি আমি আৰু 8টা মুৰ্গীক কৰিব পাৰিম।
তো প্ৰথমে আমি এনেকে ধৰি ল'ম, ধৰি লোৱাৰ পিছত ভৰিৰ মাংসটো ওলাই ল'ম। এইটো ভৰি চাবলৈ পাইছে, মাংসটো ওলাই ললো। তাৰপিছত আমি প্ৰথমে মাংসত সোমাই দিব লাগিব, এনেকে সোমাই দিব লাগিব। সোমাই দিয়াৰ পিছত লাহেকে এনেকে হাফ ml পুশ কৰিব লাগিব। চাবলৈ পাইছে 4 আৰু 3, ইয়াত 4 ইয়াত 3, তাৰ মিডিলত ভেকচিনটো আমি দি দিলো, কিয়নো হাফ ml। এইটো হৈ গ'ল, এইটো আমি এতিয়া বেলেগ ঠাইত ৰাখি দিম।